নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মাজুলী বুৱাৰী অৰ্চনাৰ অন্য এটি নতুন ভিডিঅ'লৈ। বহুদিন ভিডিঅ' দিব পৰা নাই, অলপ শাৰীৰিক অসুস্থতা আৰু অকণমান দোকানৰ কামতো ব্যস্ত আছিলোঁ। সেইবাবে আজি ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। তাৰে কিছুমান নতুন ব্লাউজৰ কালেকশ্যন আহিছে, যিখিনি আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে। তাকে ভাবিলোঁ আজি আপোনালোকক অকণমান দেখাই দিওঁ। এইবোৰ হ'ল মিক্স পাট যোৰা, কটনৰ যোৰা আছে, এচি কটন আছে, স্লেব কটন আছে। এইখিনি ধুনীয়া হয়, বহুত ধুনীয়া ছফ্ট কোৱালিটিৰ। সময় পালে আপোনালোকক মই খুলি দেখাম বাৰু। এইখিনি ব্লাউজৰ কালেকশ্যন, এইখিনিও মিক্স পাতেই হয়। এইখিনি ষ্টেপুল কটনো আছে। এইকেইটা মিক্স টচৰ যোৰা। অকণমান সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ, আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব। এইখিনি এচি কটন, খুব ধুনীয়া কালেকশ্যন কিছুমান আছে। মই আপোনালোকক যদি সময় পাওঁ খুলি দেখাবলৈ চেষ্টা কৰিম। খুলি দেখুওৱাৰ ভিডিঅ' এটা দিম বাৰু আপোনালোকক। এনেকৈয়ে মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এইকেইটা হেভি যোৰা মিক্স পাটৰ, খুবেই সুন্দৰ আৰু ছফ্ট কোৱালিটিৰ। মেখেলা চাদৰৰ লগতে সকলো ধৰণৰ কাপোৰ ৰাখিছোঁ মই, সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ কাপোৰ। কুৰ্তি পাব, ফ্ৰক পাব, সৰু ল'ৰা ছোৱালীৰ কাৰণে চুট পাব। বাকী গোটেইখিনি ৰখা হৈছে কাপোৰ কানি। এইখিনি চুৱেটাৰ হয়, চুৱেটাৰ ব্লাউজ লেডিজৰ কাৰণে আনিছিলোঁ কেইটামান, তাকে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। হোৱাইটকেইটা বেছি ভাল লাগিছে, হোৱাইটত আছে। এইকেইটা হোৱাইটত হয়। দোকানৰ কাম সম্পূৰ্ণ হোৱাই নাই, লাহে দোকানৰ কামখিনিও কৰি থকা হৈছে। এতিয়াও বহুত বাকী কাম। কম বেছি পৰিমাণে অলপ কালেকশ্যন আনি ৰাখিছোঁহি মই। চৰি, এইকেইটা ঘিচা যোৰা নহয়, আপোনাৰ চিল্ক হয়, চিল্কৰ যোৰা। এইখন চিম্পল মেখেলা হয়, খুব ছফ্ট কোৱালিটিৰ। কেইখনেই সুন্দৰ, মেখেলাকেইখন ভাল লাগিছে। আপোনালোকেও চাব ভিডিঅ'টো, কাপোৰবোৰ কেনেকুৱা লাগিছে ক'ব কমেণ্টত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিবচোন। ধন্যবাদ।